হাই গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা আকৌ আহিলোঁ কন্যাকুমাৰী। একদম মানে ৰাতিপুৱা এতিয়া 5টা 5:30 হৈ গ'ল। 5:30 বজাত আহি গ'লোঁ আৰু ইয়াৰ আন্ধাৰে হৈ আছে অলপ। আৰু এতিয়া বেলিটো ওলাব মানে আপোনালোকক ভিউটো দেখাম মানে এতিয়া ভিউটো কেনেকুৱা হ'ব কন্যাকুমাৰীৰ ভিউটো মানে আপোনালোকে চাব। একদম ধুনীয়া এটা ভিউ, খুব ভাল লাগে এই ভিউটো চাবৰ কাৰণে। আপোনালোকক দেখুৱাম বুলি আহিলোঁ মানে ৰাতিপুৱা, আপোনালোকে চাব। আপোনালোকক দেখুৱাইছোঁ বেক চাইড। এইটো চাওক গাইছ, এইফালে বেলি ওলাইছে। ইয়াৰ চাওক ভিউটো চাওক, কি ধুনীয়া ভিউটো, খুব ধুনীয়া দেখিছে গাইছ। বেলিটো ওলাইছে লাহেকৈ, দেখি বহুত ভাল লাগিব। দূৰৰ পৰা দেখাইছোঁ। কালি আহিছিলোঁ মানে কালি অলপ দেৰি হ'ল অহাটো, আপোনালোকক দেখুৱাব পৰা নাই। আজি আকৌ ৰাতিপুৱা আহি গ'লোঁ দেখুৱাবৰ কাৰণে। বোলে চাওক লাহে লাহে ওলাই আছে, পাৰি আছে। এইটো মন্দিৰটো খুব ধুনীয়া লাগিছে গাইছ। সূৰ্যটো দেখাই নাই আৰু বেলেগ এটা ছাইডত যাওঁ মানে বেলেগ এটা ছাইডৰ পৰা দেখুৱাওঁ আপোনালোকক। এইফালে দেখি পাই আছে ধুনীয়াকৈ, ভালকৈ পোহৰে হোৱা নাই। এতিয়া বেলিটো ওলাইছে ইফালে পৰা মানে গৈ আছে। এতিয়া ইফালে তলৰ ফালে চাম এতিয়া। এইফালে চাওক গাইছ, আৰু এইবিলাক মাজত লাইট জ্বলি আছে। সৰু সৰু লাইট দেখা পাইছে। আৰু এইফালে চাওঁ একোৱেই নাই, এইফালে চাই একো নাই। আৰু এইফালে চালে মানে পুৰা সূৰ্য পোহৰ দেখি পায়। গাইছ লাহে লাহে পোহৰ হৈ গৈছে এইফালে। চাওক না ইমান মানুহ, এতিয়া মানুহ পুৰা ভিৰ লাগি আছে ৰাতিপুৱাতে। এই ভিউটো চাবৰ কাৰণে বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহ আহিছে। আৰু ইয়াত মানে ইণ্ডিয়া লাষ্ট পইণ্ট হয় ন, সেইটো মানে বেলিটো মানে ইয়াত ফাৰ্ষ্ট ইয়াত বেলিটো ওলায়। প্ৰথম বেলিটো এইফালে ওলায়, সেইটো কাৰণে ইয়াত একদম পানীৰ মাজত, সাগৰৰ মাজত মানে বেলিটো ইয়াত ধুনীয়াকৈ দেখা পায়। মানে কালাৰটো অলপ বেলেগ কিবা ছিষ্টেম, মানে কালাৰটো ভাল লাগে। মানে যোনটো বেলি প্ৰথম ওলায় সেইটো কালাৰটো ভাল লাগে। বহুত মানুহে ইয়াত আহিছে, এতিয়া ভিডিঅ' লৈছে, ফটোও লৈছে, বহুত ভিউ লৈছে মানুহবিলাকে। চাওক এতিয়াও কালাৰটো কেনেকুৱা লাগি আছে এইফালে চাওক, বেক চাইডত দেখিছে গাড়ী। এতিয়া কালাৰটো আৰু অলপ বেলেগ চেঞ্জ হৈ গৈছে, লাহে লাহে আৰু চেঞ্জ হ'ব কালাৰটো। দেখিছে না, এইফালে চাইডৰো কালাৰটো অলপ বেলেগ।
पूरा पानी ढो এইফালে চাওক গাইছ একদম মানুহ একদম পুৰা মেলা নিচিনা পুৰা মেলা নিচিনা মানুহ একদম মানে পুৰা ভিৰ লাগি আছে ফটো চবে ভিডিঅ' ফটো লৈছে মানে হাজাৰ হাজাৰ মানুহ দেই চাওক আৰু আমি এইফালে যাম এতিয়া এইফালে চাওক গাইছ এইফালে কালাৰটো অলপ বেলেগ এইটো বেলিটো লাহে লাহে ওলাইছে দেখিছে গাইছ তুমি পানী কালাৰ চাওক গাইছ ৰঙা বেলি ওলাইছে এতিয়া চাওক গাইছ এতিয়া অলপ ডাঙৰকৈ ওলাই আহিছে বেলিটো এইটো দেখিছে পানী কালাৰ চাওক গাইছ আৰু এইফালে ভিউটো চাওক এতিয়া অলপ ভাল লাগিছে ন এইফালে ভিউটো চাওক এইফালে ভিউটো এইফালে নাই এতিয়া এইফালে ভিউটো বেলেগ এইফালে ভিউটো অলপ বেলেগ চাওক তো আৰু আগত যাওঁ আৰু আগত কেনেকুৱা লাগে এইফালে চাওঁ মানে গৈ চাম মানে আগফালে আৰু কেনেকুৱা লাগিব গম নাপাওঁ মানে এতিয়া আগতে আহিছোঁ যদি ইমান ৰাতিপুৱা এনেকুৱাকৈ অহা নাই মানে এবাৰ আহিছোঁ মানে আপোনালোককো দেখা কেনেকুৱা আছে আহি আছোঁ আগফালে এতিয়া চাওক এইফালে মানুহ বেছি মই মানুহটো চাপওঁ যে অলপ ভালকৈ দেখা পোৱা নাই কি ধুনীয়া খুব সুন্দৰ একদম মানে চাওক না এতিয়া অলপ বেছি ভাল লাগিছে কালাৰটো হা এতিয়া বেছি ভাল লাগিছে ন কালাৰটো এই আচ্ছা না চাওক পানীত চাবলৈ পাইছে এতিয়া পুৰা জিলিকি আছে পানী একদম মানে পাথৰ একদম খোজকাঢ়ি গৈ আছোঁ এতিয়া দেখিছে নাই গাইছ পাথৰ ডাঙৰ পাথৰ আছে ওপৰে খোজকাঢ়ি গৈ আছোঁ মানে আৰু দেখুৱাম ধুনীয়াকৈ চাব আপোনালোকে গৈ আছোঁ এতিয়া ডাঙৰ পাথৰ আছে এইফালে এতিয়া চাওক এতিয়া আৰু বেছি ধুনীয়া দেখিছে
এইফালে ইমান ভালকৈ দেখা নাই, এইফালে ইমান ভালকৈ দেখা নাই। এইফালে একদম ধুনীয়া, একদম ভেলিটো চিধা চিধা আছে। বোলে চাওক মন্দিৰটো, এইফালে মন্দিৰটো আছে। পুৰা সাগৰৰ ঢৌ, পুৰা একদম মানে পুৰা সাগৰ ঢৌ মাৰি আছে পুৰা। এইটো কাৰণে আপোনালোকৰ ৰাতিপুৱা আহিলোঁ অকণমান দেখুৱাম বুলি। তো মানে বেলেগ বেলেগ কালাৰ আপোনালোকে দেখিব পাইছে। বেলিটো চিধা চিধা আছে। সব বেলেগ বেলেগ ডিজাইনৰ দেখিব পাইছে আপোনালোকে। চাওক গাইছ, তো গাইছ সেয়াই আৰু আপোনালোকক দেখুৱাম বুলি আহিলোঁ। তো মৰ্ণিঙত ভিউটো কেনেকুৱা তাকে আপোনালোকক দেখুৱাম বুলি আহিলোঁ। ইফালে গৈ আছোঁ আমি এতিয়া। দেখিছে এইফালে মানে মন্দিৰটো আছে আৰু এইফালে চাইডৰ টাউনখন। এতিয়া গৈ আছোঁ সেইফালে। চাইডত চাওক, ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট কৰি দিব। ৰাতিপুৱা 5:30 বজাত আহিলোঁ, অলপ দেৰি হ'ল মানে অহাটো। শুই আছিলোঁ ন, শুই উঠাটো অলপ দেৰি হ'ল মানে। ৰাতিপুৱা 5:30 বাজি গ'ল আহোঁতে ইয়াত। এতিয়া যিমানটো দেখুৱাব আছিলে সিমানটো দেখুৱাব নাপালোঁ আপোনালোকক। কেনেকুৱা পালে জনাব আপোনালোকে। সাগৰৰ ঢৌটো চাই লওক গাইছ এবাৰ, বহুত স্পীড আহিছে। ইয়াত খুন্দা মাৰিব এতিয়া। খুব মজা একদম মানে।
আৰু আহিছে আৰু গৈ আছে বামত উঠিব এতিয়া। যেতিয়া স্পীড আহে ন তেতিয়া খুব মজা লাগে মানে। একদম মানুহ চানুহ ঠেলি লৈ যায়। এইটো বহুত স্পীড আহিছে। পুৰা সাগৰৰ অকল ঢৌৱে ঢৌ চাবলৈ পাব আপোনালোকে। মানে অকল ঢৌৱে মানে এইফালে ঢৌ এইফালে ঢৌ। এইফালে ইমান নাই বাৰু, এইটো চাইডত বেছিকৈ ঢৌ মাৰে। এইবিলাক শামুক চামুক কি আছে এইবিলাক ল'ব পাৰে। আৰু এইফালে মাছ মৰা পুৰা নাও, এই দেখিছে নাই পুৰা মাছ মৰীয়া এইবিলাক, এতিয়া মাছ মাৰে মানে। আৰু এইফালেও আছে চাইডত মাছ মাৰিবৰ কাৰণে নাও। তো গাইজ বাকী সেইটোৱে আৰু আপোনালোকক দেখুৱাম বুলি আহিলোঁ ৰাতিপুৱাতে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু বহুতে বিশ্বাস কৰে, বহুতে বিশ্বাস নকৰে, সেইটো কাৰণে আপোনালোকক অলপ দেখুৱাই দিলোঁ এইটো সঁচা না মিছা না, দেখুৱাই দিলোঁ আপোনালোকে এইটোৱে ইমানে। তো আপোনালোকে পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।